নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি আৰু এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই লৈছোঁ আলু, এইটো কিউব আকাৰত কাটি লৈছোঁ আলুটো, আৰু লগত লৈছোঁ তিল, জলকীয়া দুটা, এটা ডাঙৰ পিঁয়াজ আৰু অকণমান আদা, আৰু লগত নিমখ। আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। কেৰাহী বহাই দিছোঁ। এইবাৰ তিলখিনি ভাজি ল'ম। প্ৰথমে তিলখিনি ফুটালৈকে ভাজিব, বেছি সময় নহয়। তিলখিনি যেতিয়া ফুটিব ধৰিব তেতিয়া নমাই দিব লগে লগে। হ'ল, এইবাৰ মই আলুখিনি ভাজি, ইয়াত মই 3 চামুচ তেল দিছোঁ। ইয়াত সৰিয়হ অকণমান দিম, ফুটাই ল'ম। আলুখিনি এবাৰ এইখিনি আলুখিনি আপোনালোকে ভাপতে একেবাৰে ভাপত সিজাব, পানী একটুকু নিদিব, ভাপত সিজাব। এনেকৈ কথা মাৰি ভাপত সিজালে হ'ল আলুখিনি। সিজি গৈছে। আলুখিনি সিজাওঁতে মোৰ 20 মিনিটমান লাগিলে, আৰু মই পানী দিয়া নাই, পানী নিদিয়াকৈ সিজাইছোঁ। এইবাৰ এইখিনিত তিলখিনি মই ঢালি দিম। তিলখিনি ঢালি দি 1 মিনিট ৰাখিলে হ'ল, লগে লগে নমাই দিলে হ'ল, কাৰণ তিলখিনি ভজা দিম। মই এইখিনি নমাই দিছোঁ বাউল এটাত। এইবাৰ মই আদাখিনি দি দিম, কুচি থোৱা আদাখিনি, লগত জলকীয়াখিনি দি দিম, আৰু পিঁয়াজখিনি মই তেনেদৰে কাটিছোঁ। দি আকৌ অকণমান নেমু চেপি দিম। ভালদৰে মিক্স কৰিলে হ'ল। এইখন এখন খুব মুখৰোচক ব্যঞ্জন হয়, খুবেই ভাল লাগে। এইখন ব্যঞ্জন আপোনালোকে ৰুটিৰেও খাব পাৰে, ভাতেৰেও খাব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটো টিপি দিব, যাতে মোৰ আহি থকা ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে। আজিলৈ এৰিলোঁ, ধন্যবাদ।